নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ পুনৰ নতুন এটা ভিডিঅ'লৈকে। আজি ক'বলৈ আহিছোঁ ভাৰতৰ অনুসন্ধানকাৰী সংস্থাৰ বিষয়ে, যিবোৰক আমি CBI, RAW, IB, CID, NIA আমি সকলোৱে নামবোৰ শুনি আহিছোঁ, কিন্তু কাৰ কি কাম, কোনে কেনেকৈ কাম কৰে তাৰ বিষয়ে ক'বলৈ চেষ্টা কৰিছোঁ। চাওক, RAW ৰিচাৰ্চ এণ্ড এনালাইজিং উইং। RAW এটা আমাৰ ভাৰতবৰ্ষৰ এনেকুৱা সংস্থা যিটো ভাৰতৰ বাহিৰত, ভাৰত টেৰিটৰীৰ বাহিৰত, পৃথিৱীৰ যিকোনো ঠাইতে যদি কিবা ইনফৰমেশ্যন ভাৰতক দিবলগীয়া হয়, সেই চোৰাংচোৱাগিৰিৰ জৰিয়তে ভাৰতলৈ সেই ইনফৰমেশ্যনবোৰ পাছ কৰে RAW এজেণ্টে। আপোনালোকে এখন চিনেমা নিশ্চয় চাইছে, এক থা টাইগাৰ, য'ত সলমান খানে এজন RAW এজেণ্টৰ কাম কৰিছিল, আৰু ঠিক RAWৰ দৰেই যিটো এজেঞ্চি আছে পাকিস্তানৰ, তেওঁলোক হৈছে ISI, আৰু কেটৰিনা কাইফে ISI এজেণ্ট কাম কৰিছিলে। চিনেমাখন নিশ্চয় মনত আছে। চ' RAWৰ কাম হৈছে, যদি ভাৰতবৰ্ষৰ বাহিৰত যদি কিবা ভাৰতক ইনফৰমেশ্যন দিব লাগে, বা কোনোবা দেশে ভাৰতক আক্ৰমণ কৰিব বিচাৰিছে, বা ভাৰতৰ অহিতৰ কাৰণে কিবা চিন্তা হৈছে বিদেশত, সেইবোৰ ইনফৰমেশ্যন ভাৰতলৈকে RAW এজেণ্টে পাছ কৰে, আৰু ভাৰতবৰ্ষই সতৰ্ক হ'ব পাৰে। RAWটো বুজিলে। তাৰপিছত আহিছে IB, ইণ্টেলিজেন্ট ব্যুৰো। ইণ্টেলিজেন্ট ব্যুৰো RAWৰ দৰে একেই কাম, কিন্তু RAWই কৰে বাহিৰত, ভাৰতবৰ্ষৰ বাহিৰত পৃথিৱীৰ যিকোনো দেশৰ ইনফৰমেশ্যন পাছ কৰে, আৰু IBৰ কাম হৈছে ভাৰতবৰ্ষৰ ভিতৰত যদি আতংকবাদী ৰিলেটেড বা উগ্ৰপন্থী জড়িত কিবা কাম, বা যিকোনো ধৰণৰ কিবা কাৰোবাৰ ঘোষ লোৱাই হওক বা ইলিগেল কাম হৈছে, তাত আতংকবাদী উগ্ৰপন্থীয়ে বোম প্লেন কৰিছে ক'ৰবাত, সেইবোৰ কাম হৈছে IB, ইণ্টেলিজেন্ট ব্যুৰো। ইণ্টেলিজেন্ট ব্যুৰোই সেই ইনফৰমেশ্যনবোৰ আমাৰ দেশক বা প্ৰশাসনক জনায়। যদি ইণ্টেলিজেন্ট ব্যুৰোৰ কিবা ইনফৰমেশ্যন দিব নোৱাৰিলে, বা IBয়ে সেই ইনফৰমেশ্যনটোৰ বিষয়ে গম নাপালে, কিবা এটা ঘটনা হৈ গ'ল, ক'ৰবাত বোম ব্লাষ্ট হৈ গ'ল, যিদৰে টেৰৰিষ্ট এটেক হৈ গৈছিলে আমাৰ মুম্বাইত, বা ক'ৰবাত আমাৰ আতংকবাদী ঘটনা এটা হৈ গ'ল, তাক ইনভেষ্টিগেশ্যন কৰিব NIA, নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি। উগ্ৰপন্থী ৰিলেটেড বা আতংকবাদী ৰিলেটেড যিকোনো কাম ইনভেষ্টিগেশ্যন NIAৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়। আমাৰ উৎকৃষ্ট উদাহৰণ আছে উগ্ৰপন্থী কাৰ্যকলাপৰ লগত জড়িত থকা বুলি আমাৰ অখিল গগৈ, অসমৰ শিৱসাগৰ সমষ্টিৰ MLA, তেখেতক এবছৰ নে তাতকৈ প্ৰায় 18 মাহ জেলত সোমাই ৰাখিছিলে, NIA ইনভেষ্টিগেশ্যন চলাইছিলে, আপোনালোকৰ নিশ্চয় মনত আছে। তাৰপিছত আহিলে CBI। CBI সংস্থাপনটো প্ৰায় 1941 চনতে হৈছিলে, কিন্তু 1963 চনত তাৰ নামটো CBI দিয়া হৈছিলে, চেণ্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন। CBIৰ কাম পুলিচৰ লগত প্ৰায় একেই, কিন্তু পুলিচৰ এটা সীমা থাকে। ভাৰতবৰ্ষৰ যিকোনো ঠাইতে গৈ পুলিচে ইনভেষ্টিগেশ্যন কৰিব নোৱাৰে, কিন্তু চেণ্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যনৰ এজেণ্ট বা তেওঁলোকে ভাৰতবৰ্ষৰ ভিতৰত যিকোনো ঠাইত গৈ তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিব পাৰে। কাৰোবাৰ পাৰ্মিশ্যন নোহোৱাকৈ ফোন ৰেকৰ্ড কৰিব পাৰে, ভিডিঅ' ফুটেজ ল'ব পাৰে, কাৰোবাক সোধা পোছা কৰিব পাৰে। তেওঁলোকৰ কোনো ধৰণৰ CBI হৈছে এটা চেণ্ট্ৰেল ফ'ৰ্চ, আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা CBI পৰিচালনা কৰা হয়, আৰু গতিকে CBI অনুসন্ধান কৰিবৰ কাৰণে CBI অনুমোদন দিব পাৰে বা অৰ্ডাৰ দিব পাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্ট, হাইকোৰ্ট বা সুপ্ৰিম কোৰ্ট। তেওঁলোকৰ কথামতে CBI অনুসন্ধান চলাব পাৰে। আৰু যদি আমি ক'বলৈ যাওঁ CID, ক্ৰাইম ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্ট, CBI আৰু CIDৰ কামটো প্ৰায় একেই। CBIটো হৈছে গোটেই দেশখনতে, গোটেই দেশৰ ভিতৰত তেওঁলোকে অনুসন্ধান চলাব পাৰে, আৰু CIDয়ে ৰাজ্যিক হিচাপত অনুসন্ধান চলাব পাৰে, আৰু তেওঁলোকক হাইকোৰ্ট বা আমাৰ ৰাজ্য চৰকাৰে অনুমতি দিব লাগিব কোনো এটা অনুসন্ধান চলাবৰ কাৰণে, ৰাজ্য চৰকাৰে অনুমতি দিয়ে। CBI সম্পূৰ্ণ দেশত অনুসন্ধান চলাব পাৰে, আৰু CID ক্ৰাইম ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্ট, যিটো ৰাজ্য চৰকাৰ হয়, অসমৰ, পশ্চিমবংগৰ, বিহাৰৰ, ৰাজস্থানৰ, প্ৰত্যেকৰে বেলেগ বেলেগ এটা CID সংস্থা আছে, এটা টীম আছে, আৰু তেওঁলোকে ৰাজ্যিক ভিত্তিত অনুসন্ধান চলাব পাৰে। আশা কৰিছোঁ আপোনালোকৰ কনচেপ্টটো কিছু পৰিমাণে হ'লেও ক্লিয়াৰ হৈছে, আৰু যিসকলে আগৰে পৰাই জানে, যদি কিবা ভুল ভ্ৰান্তি হৈছে তেওঁলোকক
দেখুৱাই দিবলৈ মই অনুৰোধ কৰিছোঁ আৰু যিসকলে নাজানে ভাবিছোঁ তেওঁলোকৰ কিছু অলপ হ'লেও তেওঁলোক উপকৃত হ'ব এই ভিডিঅ'টোৰ পৰা। ধন্যবাদ।